কেইবাটাও চৰাই মোৰ আশে-পাশে চিকচিকাই মাতোতে মই বুজি উঠিলোঁ। ইয়াত অক্সিজেন আছে। উশাহৰ নাটনি নোহোৱাকৈ মানুহবোৰ যদি জীয়াই থাকিবলৈ শিকে, গছবোৰ আকৌ জি উঠিব। চৰাইবোৰক পাঠশালালৈ জীৱনবোধ শিকাবলৈ পঠিয়াব নালাগে। কেনে এক আত্মবোধ অহংকাৰত জীয়াই আছে মানুহবোৰ। মন গ'লেই ফুলৰ মৌ চুহি খাব নোৱাৰে। মন গ'লেই গছৰ তলত জঁপিব নোৱাৰে। মন গ'লেই আকাশখন চাবলৈ যাবগৈ লাগে দীঘল যান-জঁটৰ বাট। আমি মানুহবোৰ ক্ৰমান্বয়ে এখন দুৱাৰৰ সৈতে চাৰিখন ইটা বেৰৰ মাজত। আছো আৰু সপোন দেখোঁ নদীত সূৰ্যৰ ছাঁ, লগত বিলাসী বতাহ। আমি মানুহবোৰে খিৰিকীৰে মূৰ উলিয়াই বাহিৰলৈ চালে দেখা পাওঁ কেৱল ইটাৰ জীৱনগাথা। আমি মানুহবোৰে হেঁপাহৰ জোলোঙাবোৰ বুকুত বান্ধিব জানো, অথবা উশাহৰ বাবে নিবিচাৰোঁ এটি গছৰ পাত। পাঠশালালৈ নোযোৱা চৰাইবোৰে বহু কথা বুজি পায়। উশাহ বিচাৰি গছবোৰৰ কাষলৈ যায়। পাঠশালালৈ যোৱা মানুহবোৰে দালান আৰু বাহনৰ বাবে বেংকলৈ যায় ঋণ ল'বলৈ। মানুহবোৰে উশাহ বিচাৰি লয় কোমল টচক। মানুহবোৰে ক'ব নোৱাৰাকৈ হতাশাত ভোগে। চৰাইবোৰ চিকচিকাই নাচি নাচি উৰি যায়। ঋণ আদায় দি ঘৰটোৰ চাৰিবেৰ সজাই থকা মানুহবোৰৰ সেই সময়ত মন গ'লেও আকাশলৈ চাব সাহ নেথাকে, সময়ো নাথাকে।